গাইছ মোৰ আন এটা ভিডিঅ' সৈতে আজি আকৌ এটা ভিডিঅ' সৈতে আহিলোঁ আপোনালোকৰ চেলাৰ আপোনালোকে কেনেকুৱা আছে বাৰু মোক ক'বচোন আৰু ঈদৰ ব্লগখন চালে ভাল পালে মোক কমেণ্ট কৰিব আৰু বেছি দেখাব নোৱাৰিলে কেনে নবনালোঁ আৰু আজি আকৌ এটা ভিডিঅ' এটাত আহিলোঁ নতুন এটা ভিডিঅ' সৈতে আৰু আপোনালোকক এটা কৈছিলোঁ যে আমাৰ ঘৰত কিবা বস্তু আহিছে বলকচোন কি হয় নাজানো এতিয়া কিবা এটা হ'বই আপোনালোকক দেখামেই আৰু নিশ্চয় দেখাম তো আগত কিবা এটা বস্তু চাই লওঁ তাৰপিছতে আমি লগ পাইছোঁ আৰু এইটো পিছত চাবা আৰু কি ক'ম আৰু মোৰ ভিডিঅ'টোত অলপ প্লিজ ছাবস্ক্ৰাইব কৰিবচোন আপোনালোকে বহুত ভিডিঅ'টো চাই ভাল মানে খালি ছাবস্ক্ৰাইব কৰিব পাহৰি যায় নেকি প্লিজ ছাবস্ক্ৰাইব কৰিব নহ'লে মই ভিডিঅ'টো বনাব আৰু মোৰ ইনষ্টাগ্ৰাম লাইনটো আহিব পাৰে ফ'ল' কৰি দিব ঠিক আছে ইনষ্টাগ্ৰামতো মোক ফ'ল' কৰা অৱশ্যে লাগিব তো অলপ বাহিৰৰ পৰা আহোঁ আৰু মানে এইটো আন্ধাৰ আছে ন দেখিব পাৰে ফ্ৰিজ আমাৰ ফ্ৰিজ ৰখিব দেই মই লাইটটো জ্বলাই দিওঁ নহ'লে একো দেখি নাপাব দেখিতো পোৱা নাইকে লাইটটো তাত নাই যে লাইটটো জ্বলাই দিওঁ বলক দেখাই দিওঁ এইটো ফ্ৰিজখন দেখিছে এইটো ফ্ৰিজ ল'লোঁ কালি ঈদৰ দিনাখনে ল'লোঁ দেখিলে দেখিছে গাইজ ফ্ৰিজখন এইটো ফ্ৰিজ ল'লোঁ এইটো কি কোম্পানীৰ চাই লওঁ আৰু এইটো কোম্পানীটো কেনেকুৱা ভাল হয় নে বেয়া হয় এই চাই লৈ উৎপাত কৰি দেখিব পাৰিছে আপোনালোকে আহি অলপ ফ্ৰিজখন দেখাই দিলোঁ আজি গেঞ্জি পিন্ধি আছে তো এইটো ফ্ৰিজখন দেখিলে চাই লাগ কিবা বদমাচি কৰিছে মানে ফ্ৰিজখন চাই লওঁ গাইজ এইটো কোম্পানীৰ হয় কোম্পানীটো কেনেকুৱা ক'বচোন গাইজ কোম্পানীটো কেনেকুৱা হয় তো এইখনে ল'লোঁ ফ্ৰিজখন আৰু ফ্ৰিজখনৰ কোম্পানী আমাক ভাল লাগিলে এই কোম্পানীৰ পৰা আপোনালোকেও ল'ব পাৰে যদি ভাল লাগিছে যদি আপোনালোকেও ল'ব পাৰে কোম্পানীটো কিবা কৈ আছে তো এইটো কয় ফ্ৰিজখনে তো ভিতৰত দেখাব নোৱাৰে ভিতৰত বস্তু আছে কাৰণ দেখাব নোৱাৰে এইটো গাইজ মেলা চাবলৈ আহিলোঁ আৰু এইফালে মেলা হৈছে বাণিজ্য মেলা আমাৰ টেঙাঘাটতে তো এইফালে আহিলোঁ এইফালে খোৱাৰ এইবোৰ আছে মানে এইফালে ভিডিঅ'টো থুলমূলকৈ বনালোঁ যে এইফালে ফটোশ্বুটৰ কাৰণে আছিলে ফটোশ্বুটত তুলিবলৈ দিছিলে আৰু এইফালে কেণ্টিন আছে এটা কেণ্টিন খাবলৈ তো বলক ভিতৰত চাই আহোঁ কি আছে এইফালে চাই লৈ চব মানে আৰু কিনা বস্তু ছোৱালীবোৰৰ হ'ল ল'ৰা বস্তু এইফালে চব ছোৱালীবোৰৰ বস্তুৱে আছে খালি মেখেলা চাদৰ আপোনালোকে যদি ল'বলৈ আছে তেতিয়ালৈকে আহিব মইতো এনে আহিলোঁ আপোনালোককো দেখাই দিওঁ এইটো এড্ৰেছটো তোমালোকৰ টেঙাঘাটতে আছে এইবাৰ এইটো বিহুতলী নামটো শুনিছে তাত পাই যাব এইবোৰ মেহেন্দাৰী কি কয় তাক এইবোৰ কাপোৰ দোকানী ভিডিঅ'টো বহুত জল্দি বনাইছোঁ মানে অলপ ভিডিঅ' বনাবলৈ মানুহ আছে লাজ নিচিনা কৰোঁ যে লাজ নকৰোঁ মানে অলপ ভাল নালাগে নিজকে আৰু ফ্ৰিজটো খোলা টাইমত কি হ'ল যে মই বনাব নোৱাৰিলোঁ পূৰা বৰষুণ দিয়ে কেনে বনাব নোৱাৰিলোঁ কাৰণে মাফ কৰিব তো এনে নাহিতো মোক আৰু সৰবৰাইছে কেনেকৈ লাগিছে ভিডিঅ' নবনাবি ভিডিঅ'টো আমাৰ বনোৱা কামহে এইডোখৰ ফাষ্ট ফুড হয় চাহ খাবলৈ ল'লোঁ মানে এখনটা পৰঠা এটা নিমকি আৰু চাহ খাইছোঁ তো কি খাওঁ ভোক লাগিব টিউশ্যন পঢ়ি আহিলোঁ যে তো এইটোকে খাওঁ বাৰু মানে দিনত একো নাখালোঁ যে দিনত খাবলৈ মন নগ'ল তো আজি এইটোকে মানে দিনত 7টা 7:30 হ'ল তো এতিয়া খাইছোঁ বহুত বেয়া ভোকো লাগিছে তো বলক খাই লওঁ মেলা ফুৰিও আহিলোঁ আপোনালোকক দেখালোঁ এতিয়া খাই লওঁ তাৰপৰা আপোনালোকৰ ওচৰলৈ এইফালে পিছফালে টিভি দেখিছে মানে টিভি উঠলে আছে যে তো লাষ্টটো খাই দিওঁ তাৰপিছত আপোনালোকক লগ কৰিম কথাকেইটা মই ক'ম মই আৰু পিছত আৰু কেনেকৈ লাগিলে মেলা ট্ৰিপটো আপোনালোকে ক'বচোন আৰু এটা নতুন ভিডিঅ' সৈতে আহিম আজিৰ কাৰণে সিমানতে মোৰ ভিডিঅ'টো ভাল পাইছিলে লাইক কৰিব ছাবস্ক্ৰাইব কৰিব কমেণ্ট কৰিব আৰু ভিডিঅ'টো প্লিজ শ্বেয়াৰ কৰিব আৰু মোৰ ইনষ্টাগ্ৰাম গাইজ মই এতিয়া বহি আছোঁ মানে কি কৰোঁ একো উপায় নাই আৰু সেইকাৰণে আন্ধাৰ হৈ আছে ব্লগৰ দিগদাৰি কৰি আছে যে সেইটো কাৰণে এইফালে নাহে আহিল আহিছে আমাৰ ঘৰত দেখিব পাৰে এইফালে দেখিব পাৰে আপোনালোকে আৰু মই ইয়াতে বহি আছোঁ তাৰপিছত আপোনালোকৰ ওচৰলৈ লগ কৰিম পিছলৈ আৰু কাইলৈ আকৌ আৰু কিবা আজিৰ কাৰণে ব্লগটো ইয়াতে সমাপ্ত কৰিছোঁ বহুত দেৰি ব্লগ বনোৱা নাই কিয় বাৰু তেতিয়াও কি ক'বা আৰু কি কণ্টেণ্টৰ ওপৰত বনাওঁ আপোনালোকে প্লিজ মোক ছাজেষ্ট কৰিবচোন আৰু মই সিমানতে আজিৰ কাৰণে ব্লগটো সামৰণি মাৰিছোঁ আৰু কেনেকুৱা লাগিলে জনাবচোন আৰু কাইলৈ এক্সাম আছে সকলোকে মোক অল দ্য বেষ্ট কৰিব আৰু কমেণ্টত দিব তেনেকৈ পঢ়িব পাৰোঁ আৰু ঠিক আছে আজিৰ কাৰণে ইমানে বাই বাই টাটা গুড নাইট